Hello everyone, welcome and welcome back to my another video. আগৰ মিনি ব্লগটোত আপোনাক কৈছোৱে যে মই এনাইহঁতৰ ঘৰলৈ আহিছিলোঁ বুলি লক্ষী পূজাৰ দিনাখন আৰু আহি পাওঁতে সন্ধিয়া হ'ল কাৰণে সেইদিনাখন ব্লগ নবনালোঁ আৰু লক্ষী পূজাও আছিলে যে সেইটো কাৰণে এনাইহঁতৰ লগত অকল কথাহে পতা হ'ল আৰু সেইদিনাখন আহি আৰু এয়া নেক্সট ডে সানডে ৰাতিপুৱাৰ পৰা ভিডিঅ'টো কৰোঁ বুলি ষ্টাৰ্ট কৰিছোঁ আৰু এইফালে আমাৰ মমাৰ ল'ৰা মন আৰু মোৰ ভণ্টি মানে মমাৰ ছোৱালী ধন একেলগে বহি আছে আমি কথা পাতি আছিলোঁ আৰু তাৰ পাছতে এতিয়া আজি ভাত সাজ খোৱাবলৈ মমাই কুকুৰা এটা আনি থৈছিলে আনাই হেতুকে মাৰি মেলি আনি থৈছিলে গৰম পানীত দি চলাবলৈ বুলি কিন্তু আমাৰ তীখৰ গুটিয়ে কুকুৰাটো শুই আছে বুলি নেগুৰত ধৰি উঠা কৰি এইখন কৰিলে কি যে তীখৰ মানে তাৰ পাছতে গা পা ধুই মেলি ওলালোঁ ওচৰতে থকা মাহীহঁতৰ ঘৰলৈ বুলি মাহী মানে মোৰ মাজু মাহী ঘৰ আনাইহঁতৰ ঘৰৰ ওচৰতে অকল ৰাস্তাটো পাৰ হ'লে পায়গে সেইটো কাৰণে এতিয়া ওলাইছোঁ গা পা ধুই মেলি ভাত খাই ল'লোঁ এবাৰ আৰু এতিয়া মাহীহঁতৰ ঘৰৰ পৰা আহোঁগৈ হাই কৈ দিয়া হাই এতিয়া পাই গ'লো এই মাহীহঁতৰ ঘৰ ৰাস্তা বনাইছে যে ইমান বেছি ধূলি আৰু আহিয়ে এয়া মাহীয়ে কাৰোবাৰ লগত ফোনত কথা পাতি আছিলে তাকে মাহীক অকণমান ধেমালি কৰি আছোঁ আৰু মাহীহঁতৰ ঘৰ অলপ দেৰি থাকি পেলাই আকৌ আহিলোঁ আনাইহঁতৰ ঘৰলৈ মা আৰু এইপিনে আমাৰ বৰমা আহি পালেহি সোণাৰীৰ পৰা আমাৰ আলহী আহিছে শিৱসাগৰলৈ আলহী ধুনুৰ লগতে তুলসীৰ লগত কইনা ভাত মোৰ লগতে খাবলৈ চব আহি গৈছে আৰু দূৰণিৰ পৰা বাইকজনী বহুত দিনৰ মূৰত আহিছোঁ যে সেইকাৰণে এইটো কৰি দে সেইটো কৰি দে এনেকৈ পিন্ধাই দে এনেকৈ ষ্টাইল কৰি দে পূৰা ডিমাণ্ড মানে আজি বোলে মেকআপ কৰি মেখেলা চাদৰ পিন্ধি ফটো উঠিব আৰু ফটো তুলি দিব লাগে বায়েকে মেখেলা চাদৰ পিন্ধাই দিব লাগে বায়েকে মেকআপো কৰি দিব লাগে বোলে বায়েকে উফ ৰাম কত যে কি ডিমাণ্ড আপোনালোকৰ ভণ্টিবোৰৰ এনেকুৱা ডিমাণ্ড থাকেনে মোৰ নিজৰ ভণ্টি নাই যে সেইকাৰণে খুৰা ভণ্টি মমা ভণ্টি এহেঁতবোৰে মোৰ আটাইতকৈ প্ৰিয় এহেঁতক আজিলৈকে মই গালি এটাকো পাৰি নাই মোৰ আকৌ এজনেই মমা সেইটো কাৰণে ভাগিনীয়েকৰ প্ৰতি তেওঁ মৰম বেছি তাতে মই হ'লোঁ ডাঙৰ বায়েকৰ এজনীয়ে ভাগিনীয়েক আৰু ভাগিনীয়েক আহিছে বুলি আজি নিজেই পাকঘৰত সমস্ত দায়িত্ব লৈছে মাংস বনোৱাৰ পৰা আদি কৰি কইনা কোনোবা হ'বলৈ গৈ আছে কিন্তু ফটো উঠাৰ চখ কাবাৰ লাগিছে মেখেলা চাদৰ পিন্ধি মেলি এয়া ফটো উঠিছে ফটো তুলি দিব লাগে মই কেমেৰামেন এই গেটখনত যাম এই গেটখনত মাৰিম এই আমাৰ মই ফটোগ্ৰাফাৰ আই এম দি ফটোগ্ৰাফাৰ এণ্ড চি ইজ দ্য বিউটি কুইন এইফালে আমাৰ মাৰ ড্ৰেছ আপটো কেনেকুৱা লাগিছে জনাবচোন কমেণ্টত আৰু এইফালে আমাৰ মাজু মাহী ধুনীয়াকৈ ওলাই আহিছে মামীহঁতৰ কুৰ্তি পিন্ধি পেলাই গোটেইকেইজনী কেতিয়া বোলে মই ফটো মাৰি দিব লাগে যেতিয়া গোটেইকেইজনী বাই ভনী একেলগে লগ হয় তেতিয়া গোটেই ঘৰখন মানে উৰাই নিওঁ নিচিনা কৰে আচলতে এইবোৰে মৰম নহয়নে এনেকৈ ভাল লাগে কেতিয়াবা সকলোবোৰ একেলগে থাকি আৰু এইফালে আনাই শৰাই এখন আগবঢ়াই দিছে ভাত খাবলৈ বুলি মনটো অলপ বেয়া লাগিছিলে তথাপিতো যেন তেন কণ্ট্ৰল কৰি কাৰণ মোৰ চকু পানী দেখিলে চবৰে চকু পানী ওলাব সেইকাৰণে যেন তেন কণ্ট্ৰল কৰি হাঁহি ধেমালি কৰি পেলাই ভাত সাজ খালোঁ এইফালে আমাৰ মনে আকৌ বৰা ভাতকেইটা দেখি পেলাই এইটো কি হয় সুধি মোৰ পৰা খাই হেৰিলে লগতে দৌতি যিহেতু এতিয়া অসুস্থ হৈ আছে সেইটো কাৰণে দৌতিকো ভাত অকণমান খুৱাই থৈ আহিলোঁগৈ এটা ভাত খাই দিয়ক আকৌ
ভাত পানী খাই মেলি এতিয়া যাবলৈ ওলালোঁ। মই যাম যোৰহাট আৰু মা আৰু বৰমা যাব সোণাৰী। আৰু এনিশামান থাকিবলৈ মন এটা আছিলে, কিন্তু থাকিবলৈ নোৱাৰোঁ এতিয়া, কাৰণ মানডেৰ পৰা মোৰ আকৌ স্কুল ষ্টাৰ্ট হ'ব যে। আৰু ভিডিঅ'টো কৰি থকা সময়ত বেয়া লাগিছিলে। পুথা অসুস্থ হোৱাৰ কাৰণে তেওঁ এতিয়া একোৱে গম নাপায় কিয় আহিছোঁ মই, কি হৈ আছে এতিয়া। তেওঁ যদি সুস্থ হৈ থকাহেঁতেন, নাতিনীয়েক আহিছে বুলি কত যে কি কৰিলেহেঁতেন। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে, মেমৰি হিচাপে ৰাখি থ'লোঁ মই।